নমস্কাৰ স্বাগতম জানাইছো সকলোকে মোৰ লগতে ৰংঘৰ অফ চেনেলৰ তৰফৰ পৰা আজিৰ এইটো ভিডিঅ'ত কথা পাতিম ইউটিউব চেনেল টিকটক ষ্টাৰ হক বা ফেসবুক ক্ৰিয়েটৰ্ছ হক যিসকল ব্যক্তি আছে সিহঁতক সৰু চেনেল হলেও কেনেকৈ স্পন্সৰশ্বিপ লাভ কৰিব পাৰিব সেই বিষয়ে ভিডিঅ'টো শেষলৈ চাব আজিৰ এটা নতুন সাইট ওলাইছে এইটো সাইটত আপোনালোকক দেখুৱাই আছো কেনে ধৰণে সৰু চেনেলবোৰে স্পন্সৰশ্বিপ লাভ কৰিব পাৰে কৰোনা ভাইৰাছ কোভিড-19 যি ভয়াবহ ৰূপ ধাৰণ কৰিছে গোটেই পৃথিৱীৰ লগতো ভাৰতবৰ্ষতো ভয়াবহ ৰূপ ধাৰণ কৰিছে তো লকডাউনৰ সময়ত সকলোৱে আমি ঘৰত বহি আছো লকডাউনৰ সকলো নীতি নিয়ম আমি মানি চলিম আৰু কোভিড-19 বা কৰোনা ভাইৰাছৰ সবিশেষ তথ্য জানিবলৈ কোভিড-19 লাইভ গ্লোবাল ষ্টেটাছ চাবলৈ তলত ডেসক্ৰিপচন বক্সত দিয়া লিংকৰ পৰা এই সফটৱেৰটো ডাউনলোড কৰি লওক নিজৰ মোবাইলৰ পৰা সবিশেষ তথ্য গোটেই পৃথিৱীৰ লাইভ গম পাব পাৰিব এপছটো নিচেই সৰু এপছ মাত্ৰ 3 MB-তকৈ কম আছে যদি আপুনি সবিশেষ চাব বিচাৰে জাস্ট সফটৱেৰ ইনষ্টল কৰক আৰু সবিশেষ গোটেই পৃথিৱীৰ তথ্য লাভ কৰি থাকক তো আৰম্ভ কৰিছো ভিডিঅ'লৈ এতিয়ালৈকে যদি চেনেল সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰক মোৰ ৰংঘৰ অসম চেনেলটো আৰু লাইক কৰক আৰু ফ্ৰেণ্ডসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব আহক আপোনালোকক দেখুৱাই আছো সৰু চেনেল হলেও কেনে ধৰণে স্পন্সৰশ্বিপ লাভ কৰিব পাৰো ডাইৰেক্ট মই এপছ লৈ আহিছো এপছৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া হ'ব বিগবিড তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আপুনি নিজেও ইয়াত প্ৰথমতে ল্যাঙ্গুৱেজ সিলেকশন কৰিব ল্যাঙ্গুৱেজ সিলেকশন কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰ আৰু নামেৰে ইয়াত সাইন আপ কৰিব পাৰিব মোৰ যেহেতু অলৰেডি সাইন আপ কৰা আছে তেনেহলে মই লগইন কৰিলো ইয়াত মোবাইল নম্বৰ দি পাসওয়ার্ড নালাগে জাস্ট ওটিপি জেনাৰেট হ'ব তাৰ জৰিয়তে লগইন কৰিব লাগিব এতিয়া ওটিপিটো মই কপি কৰি আনি আছো তাৰ পৰা ইয়া মোৰ ওটিপি আহি গৈছে ওটিপিটো মই ইয়াৰ পৰা কপি কৰি লৈ ইয়াত পেস্ট কৰি লগইন কৰি দিম হয় মোৰ ইয়াত পেস্ট কৰি লগইন কৰা হৈ গল চাওক ইয়াত স্পন্সৰশ্বিপ অফাৰছ সফটৱেৰৰ পৰা ইয়াত অফাৰ দি থাকে সদায় অফাৰ দিয়া থাকে ইয়াত আপুনি যিকোনো এটা সফটৱেৰত ইয়াত এড ল'ব পাৰে মই যেনেকুৱা চয়েস কৰিছো ডাইচ মেকাৰ তো ইয়াত কেনেকৈ আপুনি এড এপ্লাই কৰিব পাৰিব আপোনাৰ চেনেল সৰুৱে হোক ডাঙৰ হোক একো কথা নাই ইয়াত ইউটিউব ফেসবুক ইনষ্টাগ্ৰাম টুইটাৰ টিকটক টেলিগ্ৰাম সকলো ক্ৰিয়েটৰ্ছে ইয়াত এডৰ কাৰণে এপ্লাই কৰিব পাৰিব মই ইউটিউবৰ কাৰণে এপ্লাই কৰিছো চাওক ইয়াত দিয়া আছে চেনেল লিংক প্ৰথমতে আপুনি আপোনাৰ চেনেলৰ লিংকটো কপি কৰি পেলাই আনি ইয়াত পেস্ট কৰি দিব লাগিব মই মোৰ চেনেলৰ লিংকটো কপি কৰি আনি ইয়াত মই পেস্ট কৰি দি আছো তাৰ পিছত সাবস্ক্ৰাইবাৰ কিমান আছে ইয়াত 5 জন হোক 10 জন হোক 50 জন হোক একো কথা নাই ডাঙৰ চেনেল হলে হিগতৰ কাৰণে যিবোৰ সাবস্ক্ৰাইবাৰ আহে মোৰ 81 আছে মই 81 দি দিছো ডাঙৰ চেনেলত কি হয় এইবোৰ লাখৰ ওপৰত সাবস্ক্ৰাইবাৰ থাকিব লাগে অতি কম 20-25 হাজাৰ কৈ ভিউজ হ'ব লাগে মই এই ডিটেইলছ খিনি সাবমিট কৰি পেলাই তাত দিয়াৰ পিছত এটো থ্যাংক ইউ ফৰ বাইডিং মই বিট কৰি দিলো ইয়াত বিট কৰি দিয়াৰ পিছত এপছে ইয়াৰ সবিশেষ ভেৰিফিকেশন কৰিব মোৰ চেনেলটো চাব চোৱাৰ পিছত হিগতে মোক মেইল মোবাইল ফোনত নাইবা হোৱাটছএপৰ যোগেদি মোৰ লগত যোগাযোগ কৰিব যোগাযোগ কৰাৰ পিছত মই এটো এড হিচাপত মই তাত ভিডিও বনাই আপলোড কৰিব পাৰিম সো বন্ধুসকল যদি ভিডিওটো চাই ভাল লাগিছে আপুনি যদি সৰু চেনেল হয় আজিৰ পৰা আপুনি হতাশ হ'ব নালাগে আপুনি স্পন্সৰশ্বিপ ল'ব পাৰে আৰু এটো এপছৰ লিংক মই ডেসক্ৰিপচনত দি দিম আৰু কৰোনা ভাইৰাছ ৰিলেটেড আপডেট চাবলৈ হলে কৰোনা ডিটেইলছৰ বাবে এপছৰ এটা লিংক দিয়া হ'ব ডেসক্ৰিপচন বক্সত তাৰ পৰা হেতু এপছ ডাউনলোড কৰি ল'ব ধন্যবাদ